নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা পেজলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। মোৰ পেজটো হৈছে ৰশ্মি ব্লগছ। এইটো হ'ল মোৰ নতুন পেজ। আপোনালোকে এই পেজটোৰ জৰিয়তে মোৰ এই ডেইলি ভিডিঅ' কিছুমান চাবলৈ পাব। গতিকে আপোনালোকে মোৰ এই পেজটো ফ'ল' কৰি ৰাখিব। এতিয়া মই যাবলৈ ওলাইছোঁ বজাৰলৈ, অৰ্থাৎ আমাৰ যি গৰম বজাৰ আছে গৰম বজাৰত যাবলৈ ওলাইছোঁ। এতিয়া গৰম বজাৰত অলপ মাছ, যিহেতু ঘৰৰ মানে মাছ খাম বুলি কৈছে, অলপ মাছ আনিবলৈ যাওঁ, লগতে অলপ শাক পাচলি আনিবলৈ যাওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, গাড়ীখন ছাইডতে ৰখালোঁ, ৰখাই নামি পেলাই এনেকৈ গৰম বজাৰত আহিলোঁ। এইখন হৈছে গৰম বজাৰ, মই দেখুৱাই আছোঁ আপোনালোকক। এইখন হৈছে গৰম বজাৰ আমাৰ, যি গৰম বজাৰ লাহৰীঘাট কাঠনি অঞ্চলত আছে। এইখন হৈছে গৰম বজাৰ, সেইফালে যায় চেনিমাৰী গাঁৱত। এইখন গৰম বজাৰখন মেইন বজাৰখন। ইয়াত শাক পাচলি, মাছ, মাংস সকলোখিনি ইয়াত পোৱা যায়। গতিকে ইয়াত চাওক, মোৰ চিনাকি মানে বেপাৰী এটা আছে, প্ৰায় ইয়াৰ পৰা মানে শাক পাচলিখিনি মই লৈ যাওঁ, বেলেগ কাৰো দোকানত লৈ নাযাওঁ, পৰা লৈ নাযাওঁ। এই নাম খাইৰুল ভাই, খাইৰুল ইছলাম। মই প্ৰায় ইয়াৰ দোকানত বাকী হওক নগদ হওক লৈ যাওঁ। এটা কাৰণে ভাল, মানুহটো বাকী থাকিলে ফটকৈ নোখোজে, নিজৰ ইচ্ছামতে দিলেও তেওঁ মান্তি হয়। এয়া আলু ল'লোঁ, আলু 1 কেজি ল'লোঁ, বিভিন্ন ধৰণৰ শাক পাচলিসমূহ তাৰ দোকানৰ পৰা লৈছোঁ। লৈ এতিয়া আকৌ ভাবিছোঁ মাছ মহলত যাম বুলি, মাছ মহলত যাম। মাছ মহলত গৈ মাছ অলপ চাম, কি মাছ পাওঁ আজি। বন্ধুসকল, এই হৈছে কি ধুনীয়া ধুনীয়া আলু, চাওকচোন। নতুন আলু, যিহেতু চিকচিকীয়া হৈ আছে একদম, ডাঙৰ ডাঙৰ আলুকেইটা, ডাঙৰ ডাঙৰ বঢ়িয়া হৈ আছে আলুকেইটা। চাওক, এয়া জুখিব দিছোঁ। 1 কেজি ওজন, 1 কেজি লৈছোঁ আৰু অলপ ডাঙৰ ডাঙৰ হৈছে আলুকেইটা। যেনে কম, সৰু সৰু আলু বহুত হ'লে হয়, এতিয়া কম। বন্ধুসকল, লাইন আহি গ'ল, শাক পাচলি অকণ অসুবিধা হৈ আছে, সেইকাৰণে আজি বজাৰলৈ গুচি আহিলোঁ। এই বেঙেনা লৈছোঁ। এনেকৈ আজি দুদিনৰ কাৰণে ফুফু ফুফুলৈ যাবা বাইক লৈ? অঁ, আইতাহঁত যাব নেকি? চেন্দেলযোৰ পিন্ধিছা, চেন্দেলযোৰ উল্টা হ'ব। অঁ, এই মাত্ৰ গৰম বজাৰৰ পৰা আহি পালোঁ, বজাৰ সমাৰ কৰি। এয়া মাছ অলপ আনিলোঁ, এয়া মানে অকণমান বিলৰ মাছ পালোঁ গৰম বজাৰতে। এয়া চাওক, বাচি আছে, ৰশ্মি বাচি আছে, এয়া বাচি আছে। এইটো বটি নাই, কটাৰীয়ে বাচি আছে। উপায় নাই, থকা কামখিনি চলাই যাব লাগিব। এই আইতা, যিহেতু আইতা বেমাৰত পৰি আছে, বহি লৈছে। এইটো বাগৰি গ'লি, ঐ পৰিবি চাবি। এয়া হৈছে আজি ক'ত তাত ক'ত আন্ধা হোৱা নাই জানো? ফুফু যাম, ফুফু যাবা ক'লে? মামাহঁতৰ ঘৰত নে আইতাহঁতৰ ঘৰত? সেইটো হাতত কি চাওঁ? হা, পইচা কি বুলি কয় এইটো? কি বুলি কয় এইটো? কি নাম এইটো? হা, নাম কি এইটো? এইটোৰ নাম কি? নামটো কি? নামটো কি? নামটো ক'লেহে মই যাম। নামটো ক'লেহে যাম মই। নামটো ক'লেহে যাম। নামটো ক'লেহে যাম মই। নামটো নক'লে নাযাওঁ, যাম মই। নামটো ক'ব লাগিব। নামটো কোৱা, নামটো। এই পিতা, মই এইমাত্ৰ বজাৰৰ পৰা আহি পাইছোঁহে। কালি যাম, কালি হ'ব, কালি যাম। আনা ক'ত যাম? অলপ ফুৰাব যাব লাগে, সন্ধিয়া সময়ত ফুৰাব যাব লাগে তাক। মানে কি হ'ব, সন্ধিয়া সময়ত তাক ফুৰাব যাব লাগে। এই সন্ধিয়া সময়ত ক'ত যায়? সেইয়া আন্ধা হৈ গ'ল, চা, আন্ধা হৈ গ'ল। ক'ত বাইকত উঠিবা? হা, খোজকাঢ়ি যাবা? গাড়ীতহে যাবা? এই তাক বেছি দূৰলৈ লৈ নগ'লোঁ,
ফিল্ডখনতে এপাক ঘূৰালোঁ। আমি ক'ব আহিলোঁ পিতাই? হে ঐ কোৱা না, আমি ক'ব আহিলোঁ? ফুফু শুই হে খং উঠিছে। কালি যাম দেই, কালি খং উঠিছে জানো, কালি যাম। কালি আইতা ঘৰত যাম, আইতা ঘৰত, মামাৰ ঘৰত যাম। আজি নাযাওঁ, হ'ব? কালি মামাৰ ঘৰত যাম, মামাৰ ঘৰত যাম 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 দাম দাম ন যাম ক। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। নতুন এটা ভিডিঅ' লৈ এই পেজটোত আকৌ আহি আছোঁ। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব, মৰম দিব, ফ'ল' কৰি দিব, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এই পেজটো নতুনকৈ আৰম্ভ কৰিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো চাব সকলোৱে। যিয়ে নহওক, ভিডিঅ'ত দেখাবলৈ বহুত থাকি যায়, কিন্তু উপায়টো নাই। কম সময়ৰ ভিতৰত অলপ অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিম।